खुलुमबाय दिनै 25 एप्रिल 2024 बिस्तिबार जुलि जानो थाखाय साखाफारा जाबायमोन आरो जुलिनि समा 1 घन्टाबो गैलामोन नाथाय 1 घन्टा गैयि समावनो हिनजाव गोदाना थैनांबाय। फारिदाबादाव सासे सिख्लाया गावनि जुलिनि 1 घन्टा सिगांनो थैदों। गावनि हाबानि सिगां हाबानि नेमखान्थिखौ फालिनो थाखाय गावनि बिमायनि न'आव थांबाय थानाय समावनो लामानि जाब्रबथाय जानानै हिनजाव गोदाना थैदों। थैनाय हिनजाव गोदाननि मुङा जाबाय अंकिता। अंकिताजों लोगोसे बिमायनि न'खराव बिनि बिदा फंबाय आरो गुबुन 3 सुबुङा थांफादोंमोन आरो बिसोरबो जोखोम जादों। दा बिसोरखौ फाहामसालियाव फाहामथायगासिनो दङ आरो बे जाथायखौ लानानै गोबां दुखु मोननाय फोरमायदों। लक्ष्मीमालाया थैबाय। काजिरङा हाग्रामायाव दावबायारिफोरनि थाखाय बाहायजानाय एलिफेन्ट साफारिनि थाखाय बाहायजानाय लक्ष्मीमाला मुंनि मैदेरा थांनाय गोलाव समनिफ्रायनो लोमजाना दंमोन नाथाय जोबथायाव थैना थांबाय आरो लकेलनि मानसिफोरा लक्ष्मीमालाखौ गामसा आरो बिबार बावनानै जोबथा बिदाय होनाय जादों। बाक्सा आरो बरपेटा सिमनायाव थानाय गबरधना ओनसोलनि काटाजार ओनसोलाव गोदानै लुबाय थानाय न'आव सासे सुबुंखौ बुथारनानै गारना दोननायाव बोखांदों। बुथारजानाय सुबुंनि मुङा जाबाय बाबुलाल हरिजान। बाबुलाल हरिजानखौ सिनाय मोनै दुथांफोरा खर'आव गाग्लोबनानै बुथारदों। दा बे जाथायनि सायाव गबरधना पुलिसा गावसोरनि खामानिखौ मावगासिनो दङ। बरपेटा जिल्लानि सिङाव थानाय मान्डिया ओनसोलाव सासे क्रिमिनेलखौ पुलिसा हमखांनायनि उनाव कास्टडियाव दोनथ'नाय समाव दायनिगिरिया कास्टडि सिङावनो दौलें लानानै जिउ फोजोबदों आरो बेखौ पुलिसा सिखाव खावनाय केसनि थाखाय एरेस्ट खालामदोंमोन। थैनाय सिखावनि मुङा जाबाय लुफ्तार रहमान। आसाम आरो मेघालया बर्डार साखाथिनिफ्राय पुलिसा सासे मानसिनिफ्राय हेन्डमेड पिस्तल हमदों। पुलिसा दायनिगिरि मामु राफाखौ गवालपारा जिल्लानि सिङाव थानाय कृष्णाइनिफ्राय एरेस्ट खालामदों। मामु राफाया हाग्रानि मैदेरनिफ्राय जिउखौ रैखा खालामनो थाखाय बे पिस्तलखौ लादोंमोन होननानै बुंदों। दरं उदालगुरि बियाबाव एबसु आरो इउपिपिएल हानजाया सिं-सिंजों नांगोलावसो भट होगोन आरो बे बाथ्राखौ बिजेपिआबो मिथिखायो होननानै हाग्रा महिलारिया बुंदों। आपसु माने ইউপিপিএল মানে আপসু এটা তো আর কি আছে কিন্তু আপসুয়ে বিজেপি ভোট নিদে আপনি কলে কি উপরে উপরে কব পারে আপসু বা ইউপিপিএলৰ যিখিনি বড় ভোটাৰ ইহঁতে ভিতৰে ভিতৰে নাংগলকে ভোট দিব দৰং ওদালগুৰিৰ ক্ষেত্ৰত এইটো স্পষ্ট। যিমানেই নকয় কিয় এইবিলাক ড্ৰামা কৰি লাভ নাই। বিজেপিৰ মানুহ জানে এইবিলাক ড্ৰামা কৰি লাভ নাই। বিজেপিৰ মানুহ জানে যে আপসুৱে দৰং ওদালগুৰিৰ ক্ষেত্ৰত বিজেপিক ভিতৰে ভিতৰে সমৰ্থন দিয়া নাই। আপসু বা ইউপিপিএল মুঠতে নাংগলত ভোট দিব। আমি কৈছোঁ না 1 লাখৰ 2 লাখ এনেকুৱা ডিফাৰেঞ্চ হ'ব। বিৰাট ভাল ভোটত জিকিব আমি দুৰ্গা। 26 তাৰিখৰ যিটো নিৰ্বাচন হ'ব মানে সেইটোৱে শুক্লাই চেৰফাং ব্লক কমিটিৰ আণ্ডাৰত যিটো মিটিং হ'ল আজি আমাৰ কি কয় আমাৰ কৰ্মীৰ লগতে ৰাইজ আছিলে। শুক্লাই চেৰফাং হিচাপে আমি সেইটোৱেই লাষ্ট আমাৰ বিপিএফ দলৰ কেম্পিং বুলি আমি ক'ব পাৰোঁ। অহা 26 তাৰিখৰ যিটো নিৰ্বাচন হ'ব তো আমি ৰাইজক বুজাই দিছোঁ যে আমাৰ বিপিএফক কিয় ছাপৰ্ট কৰিব লাগে আৰু আমাৰ বিপিএফক যিসকল দল সংগঠন বা যিসকল মুৰব্বী বা যিসকল গাঁওবুঢ়াসকল আছে বা যিসকল ইণ্টেলেকচুৱেল বা বুদ্ধিজীৱীসকল আছে ইহঁতে যেনেকৈ আমাক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে বা আগবাঢ়ি আহিছে বিভিন্ন দল সংগঠনে ইহঁতক মই বিপিএফ দলৰ হৈ পেলাই মই কংগ্ৰেচুলেশ্যন দিছে। যিহেতু ইহঁতে আমাক যেনেকৈ সহায় কৰিছে আমাক কেম্পিং সময়ত বা আমাৰ মিটিঙৰ সময়ত অন্ততঃ আমি সেইবিলাক চাই পেলাই মই 100% জিকিছে বুলি আমি ক'ব পাৰোঁ। মুঠতে জিকিছে 100%। তো আপোনালোকে চাওক বিটিচিৰ বাদে বিটিচিৰ বাহিৰতো আমাক এনেকুৱা সোমাবলৈ সুবিধা দিছে মিটিং কৰিবলৈ সুবিধা দিছে। সেইবিলাক চাই পেলাই মানে মুঠতে আমি 100% বুলি আমি ক'ব পাৰোঁ। চাওক বিটিচি অঞ্চলত 11.5 লাখ ভোটাৰ আছে।
11.5 লাখত আপনি ধৰক 8 লাখ মান 8 লাখ 8.5 লাখ ভোটিং হ'ব ইয়াৰ ভিতৰত বিটিসি অঞ্চলত ম্যাক্সিমাম জাতি জনগোষ্ঠীয়ে আমাক সাপোর্ট কৰিছে 100ত 70-80% আমাক সাপোর্ট কৰে আজিৰ দিনত বিপিও আৰু বিটিসি বাহিৰতো মই এনেকুৱা পাইছো 10.5 লাখ ভোটাৰৰ ভিতৰত 7 লাখ মান পোলিং হ'ব 10.5 লাখত 7 লাখ মান পোলিং হ'ব 7 লাখৰ ভিতৰত আমি 2 লাখ পাম 2 লাখৰ ওপৰতো পাব পাৰি মুঠতে কমত 2 লাখ আমি ভোট পাম মুঠতে আমি জিকাটো স্পষ্ট হৈ গ'ল খালি তামুলপুৰৰ মুখ্যমন্ত্ৰী আছে 3 লাখ ভোটত নাই এইটোতো সবে নিজৰ দলটো জিকিব বুলি সবে কয় কোৱাৰ অধিকাৰ আছে আমি আজি কৈছো প্ৰেক্টিকেল ফিল্ডত থাকি পেলাই আমি গম পাইছো যে বিটিসি বাহিৰত আমি 2ৰ পৰা 3 লাখ আমি ভোট পাম আৰু বিটিসি ভিতৰত আমি 5ৰ পৰা 6 লৈকে ভোট পাম 5 লাখৰ তলত আমি ভোট নাপাই মুঠতে বিৰাট ভাল আমাৰ পজিশনটো নিৰ্বাচনৰ আগত কমনপুৰে কৈছিল বিটিসি খনত সুইজাৰলেণ্ড কৰিব বুলি ক'লে আকৌ নিৰ্বাচন আহি গ'লে কি হ'ব প্ৰমোদ কৰে কি কৰিছে কোৱা নাই ৰাইজে আজি গম পাই আছে না কি সুইজাৰলেণ্ড কি লেণ্ড কি চাকৰি কি সেলফ হেল্প গ্ৰুপ এইবিলাকতো মাৰ খাই আছে না এতিয়া সি প্ৰমোদ বৰে মাৰ খাই আছে এতিয়া যাহা কথা কৈ লৈছে আগত এতিয়া একো কাম কৰা নাই মুঠতে আমি দৰং ওদালগুৰি হিচাপে বিপুল ভোটত জয়ী হ'বলৈ গৈ আছে বাস সেইটো মুকলি সমৰ্থন দিছে কি ক'ব আপসু মানে ইউপিপিএল মানে আপসু এইটোতো আৰু কি আছে কিন্তু আপসুৱে বিজেপিক ভোট নিদিয়ে আপুনি ক'লে কি হ'ব ওপৰে ক'ব পাৰে আপসু বা ইউপিপিএলৰ যিখিনি বড়ো ভোটাৰ ইহঁতে ভিতৰে নাংগলকে ভোট দিব দৰং ওদালগুৰিৰ ক্ষেত্ৰত এইটো স্পষ্ট যিমানেই নকয় কিয় এইবিলাক ড্ৰামা কৰি লাভ নাই বিজেপিৰ মানুহ জানে এইবিলাক ড্ৰামা কৰি লাভ নাই বিজেপিৰ মানুহ জানে যে আপসুৱে দৰং ওদালগুৰিৰ ক্ষেত্ৰত বিজেপিক ভিতৰে সমৰ্থন দিয়া নাই আপসু বা ইউপিপিএল মুঠতে নাংগলত ভোট দিব আমি কৈছোঁ না 1 লাখত 2 লাখ এনেকুৱা ডিফাৰেঞ্চ হ'ব বিৰাট ভাল ভোটত জিকিব আমি দুৰ্গা স্যার যেহেতু হীৰাকৰণীৰ নমিনেশ্যন প্ৰত্যাহাৰ হৈছে তেওঁ পাতি লৈছে হীৰাকৰণীৰ কথা মোৰ লগত হুদাহুদি কৰিব নালাগে এইবিলাক আইনগতভাৱে কি হয় নহয় মই নাজানো এইবিলাক মুঠতে দুৰ্গা দাস বড়ো ডাঙৰীয়াই দৰং ওদালগুৰিৰ ক্ষেত্ৰত বিপিএফ হিচাপে আমি জিকি আছোঁ আৰু কেনেকৈ জিকিব আপোনালোকক আমি কৈছোঁ বিটিসি বাহিৰত 2ৰ পৰা 3 লাখ আমি ভোট পাম বিটিসি ভিতৰত 5 লাখৰ পৰা 6 লাখ আমি ভোট পাম স্যার যেহেতু বাকি লৈছে তেওঁৰ মনোনয়ন কোকৰাঝাৰত জয় নিশ্চিত প্ৰায় দৰং ওদালগুৰিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হ'ব সেইটো মই নাজানো সেইটো হীৰাকৰণীৰ ব্যক্তিগত কথা ক'ত কি কৰিছে কৰা নাই মই খবৰ লোৱা নাই মুঠতে আমি দলৰ হৈ পেলাই কাম কৰি আছে ইয়াতে ব্যস্ত মই দে नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर गोजोन्थों एसेनोसै जय बर' हारिनि